এভৰিৱান গুড মৰ্নিং। আজি আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে চাগে আজি মোৰ ভতিজা ছোৱালীৰ বিয়া আৰু মোৰ ভতিজা ছোৱালীৰ বিয়াখন কেনেদৰে সম্পন্ন হয় আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, একদম শেষলৈকে চাই গৈ থাকক। গা পা একো ধুৱাই নাই, কাম কৰি আছিলোঁ। এতিয়া 9টা বজাত জোৰণ আহিব, গতিকে জোৰণলৈ সাজু হ'ব লাগে, গা পা ধুব লাগে। আপোনালোকে একদম চাই গৈ থাকক কি কৰিব পাৰোঁ, কি আপোনালোক গা পা ধুই একদম ৰেডি হৈ ল'লোঁ। এতিয়া জোৰণ আহিব হৈছে, ব'লকচোন গেটৰ পৰা আহোঁ। মই এতিয়া একদম গেটত আছোঁ। এয়া দেখিছেনে, এয়া আমাৰ এইফালে ৰাস্তা আৰু মই এতিয়া সম্পূৰ্ণ গেটত আছোঁ আৰু এইফালেও ৰাস্তা আৰু এয়া চব আমাৰ গেটখন এনেদৰে বনাইছে। গেটখন একদম ৰাস্তাত বনাব লগা হৈছে আৰু ব'লক আপোনালোকক গেটৰ পৰা ভিতৰলৈ কিমানখিনি সোমাই যাব লাগিব দেখুৱাই দিম। আৰু এয়া গেট, এনেদৰে ভিতৰলৈ সোমাই আহিব লাগিব। ইমানখিনি ৰাস্তাৰ পৰা দূৰ আৰু এয়া বিয়া ঘৰলৈ এনেদৰে মানে সোমাই আহিব লাগিব আৰু অকণমানটো আহিব লাগিব। এয়া জোৰণ আহিব, যিহেতুকে আমাৰ আইসকল ভকতসকল ৰেডি হৈ আছে। এয়া জোৰণ আহি পাব হৈছে, এয়া ভকতসকল ৰেডি হৈ আছে। এইপিনে শৰাই এখন ৰেডি কৰি ৰাখিছে আৰু এইপিনে শৰাই আৰু এইখন মানে কইনা বহা মানে কি বুলি কয় মই ভালকৈ নাজানো বাৰু নামটো। এনেদৰে ডেক'ৰেশ্যন কৰিছে, সম্পূৰ্ণ হোৱা নাই, কৰি আছে। এইপিনে এটা টাব থৈছে, এইপিনে এটা টাব থৈছে। এইখনতে বহিব কইনা আৰু এনেকৈ ডেক'ৰেশ্যন কৰিছে, সম্পূৰ্ণ কৰি হোৱা নাই আৰু অলপ বাকী আছে। আৰু ওপৰখন এনেকুৱাকৈ কৰিছে, চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। আৰু কইনাৰ ফটো চটো উঠিব, যিহেতুকে এয়া মানে কেমেৰা ফিট কৰি থকা হৈছে, এওঁলোকে কেমেৰা ফিট কৰি আছে। আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ, কইনাই গা ধুব, গা ধোৱা এখন বে বনাই আমাৰ। ব'লকচোন আপোনালোকক দেখুৱাই দিওঁ কইনাই গা ধোৱা বেখন কেনেকৈ বনাইছোঁ। আৰু এইখন কইনাই গা ধোৱা বে, মানে ইয়াতে এখন ছাল পিৰা নে কিবা পিৰা বুলি কয়, ইয়াতে পিৰাখন পাৰি দিব আৰু কইনাই ইয়াতে ইয়াৰ ভিতৰত গা ধুব। আৰু এই কলপুলি চাৰিওফালে 4টা কলপুলি দেখিছে নহয়, এই কলপুলিকেইটাত মানে এতিয়া বৰ্তমান আমদালি কথা নাই, আমদালি গাঁঠি চাৰিওফালে বেৰি দিব আৰু ইয়াৰ ভিতৰতে সোমাই কইনাই গা ধুৱাব। ইতিমধ্যে যেতিয়া গা ধোৱা সময়ত আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম, যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। গতিকে গা ধোৱা বেখনকে এতিয়া বৰ্তমান দেখুৱাই দিছোঁ। আৰু মানে ইয়াত ডেকাসকল কাম চাম নকৰে, এই ইয়াত বেলুন লগাব লাগে, নলগাই এই ঘূৰি ফুৰিছে। Juran akhir roya se adoru goyo loa
এতিয়া আমাৰ জোৰোণৰ কাম সম্পূৰ্ণ হ'ল। জোৰোণ পিন্ধাই জোৰোণৰ মানুহ গুচি গ'ল। এতিয়া আলহীসকল আহিব, মানে খোৱা বোৱা কাৰ্যসূচী এতিয়া আৰম্ভ হ'ব। ব'লক ভিডিঅ'টো অকণো স্কিপ নকৰিব। আমাৰ কইনা পূৰা ফটো উঠাত ব্যস্ত। এয়া আমাৰ কইনা ফটো উঠি আছে। আজি তোৰ বিয়া কেনে অনুভৱ? বহুত ভাল লাগিছে, ক'বলৈ মানে বহুত ভাল লাগিছে। আৰু আপোনালোকে বিয়ালৈ মাতিবলৈ নহ'লে তথাপি ভিডিঅ'টো সেইফালে চাই দিব, চব দেখিব দিব দেই। ৰিচিপশ্যন আৰম্ভ হৈছে, মানে অলৰেডি হৈ আছে। বহুত ধুনীয়া কৰিছে আমাৰ এই এম এ গগৈ এইটো চেনেলটো খুব ভাল। বৰ ধুনীয়াকৈ কয় মানে। থেংক ইউ। এয়া ৰিচিপশ্যন ভাল লাগে বুলি কোৱা মানে ভিডিঅ' আহিলি বিয়ালৈ। এয়া কইনা বহি আছে, পূৰা চেলফি উঠাত ব্যস্ত সকলোবোৰ। অ' মা